হাই গাইজ, মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি কাতি বিহু হয়, সকলোকে হেপী কাতি বিহু জনালোঁ। আৰু মই ভাবিছোঁ এতিয়া শৰাই এখন পাতোঁগৈ আজি কাতি বিহু বুলি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু কাতি বিহুৰ দিনা আচলতে আমি কীৰ্তনখন পঢ়া হয় আমাৰ ঘৰত, মোৰ মানুহজনে পঢ়ে। আৰু এইবাৰ কীৰ্তনখন পঢ়া নহ'ব, মানুহজন বাহিৰত ডিউটিত আছে। আৰু ময়ো এদিনো পৰা নাই, ভাবিলোঁ ভুল হ'ব ক'ৰবাত, নকৰোঁ ভাবিলোঁ গোসাঁকে এটা মাতিম আৰু অলপ শ্বৰ্টকাটকৈ কৰিম এইবাৰ। আৰু এয়া কেইটামান ক'লা বৰা চাউলৰ পিঠা বনালোঁ কাতি বিহু বুলি। আৰু যিবোৰ গুড়া বাচি আছিলে বৰা চাউলৰ গুড়া, সেইবোৰ দি মই এইফালে এটা কেক বনাইছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে, চকলেট কেকৰ দৰে। আৰু যিখিনি গুড়া বাচিছিলে ভাবিলোঁ কি কৰিম, কেক এটাকে বনাই লওঁ। আৰু আগত মই এনেকুৱা কেক বনাই খাইছোঁ, খাই বহুত টেষ্ট হয় খাবলৈ। সেই গতিকে ভাবিলোঁ আপোনালোককো দেখাওঁ, যিসকলে বনাই খোৱা নাই এনেকুৱা ক'লা বৰা চাউলৰ কেক, সেইসকলে বনাই খাই চাব, খাবলৈ টেষ্টি হয়। ব'লক তেতিয়াহ'লে মই শৰাইখন পতা আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।